Hello friends, welcome to my channel Races Vlog. Races Vlog or only IT video le apnalok swagaton janaisu. Ei ya dekhise ei pepa baji gol. Moi iban dine ei yar karone video dibo para nai mane সময় নি দিয়ে কি কইম কি নকইম তার পর না পাওয়ে কিন্তু ভাবিলো নাই নহবো ভিডিও করা ভাল হবো আপনাদের লগত বহুত দিন এৰি হোৱাই নাই কোনো ধৰণৰ কানেকশন হোৱাই নাই সো আজি ভিডিওটো স্টার্ট কৰিলো আশা কৰিলো ভিডিওটো চাব বুলি আপোনালোকে এনে হেৰি ওপৰত নাচন চাওক এয়া মই বন ভাজি আছো বাটাৰ দি ৰাতিপুৱাৰ নাস্তা এ সাৰক ওপৰত উঠাই লৈছো এয়া দেখিছে এনি টাইম এন্টারটেইনমেন্ট লাগে এনি টাইম নহলে মোবাইলটো বিচাৰিব হেতু কাৰণে ভাবিছো বুলো তহতি নাচা পেলাই কৰি থাক কিন্তু মোবাইলটো পা যিমান পাৰো বাছি থাক না মাতে মাতে তেতিয়া মন মৰজি কৰে মোবাইলটো কাৰণে উপায় নাই দিব লগা হয় সো আজি ৰাতিপুৱাৰ খানা বুলি ক'লে বনটো বাটাৰ দি ভাজিছো চাহ লগত খাম চাগে আৰু দুপৰীয়া কি বনাও চাই যাও হয়নে মুলৰ ভিডিওটো চাই গৈ থাকো সাতা খোৱা হল খাই মেলি এতিয়া দুপৰীয়ালৈ ভাবিবলৈ হ'লে চাও কি কৰো কি নকৰো আপোনালোকে গম পাবই বাৰু আপোনালোকক দেখাবলগীয়া আছিলে মোৰ যে প্লান কেটা ৰৈছিলো এই চাওক ডাঙৰ হৈ গ'ল দেখিছে আৰু এইটো এটা আৰু এই মানি প্ল্যান কেটা চাওক খুব ধুনীয়াকে ডাঙৰ হৈ আছে গতিকে ভালো লাগে ভাবিছো আপোনালোকক দেখাও খুব ভাল লাগিলে মই এতিয়া ইমান দিন ভিডিও বনোৱা নাছিলো কিছুমান কাৰণ মানে কি অলৰেডি কোৱাই হৈছে ফটো অলপ এতিয়া ভৰি গজা নিচিনা হৈছে তো পাখি গজা নিচিনা এনি টাইম তাৰ লগত লাগি থাকিব লাগে আৰু তাৰ মাজতে লগৰ এজনৰ বিয়াও খালো আৰু ঘৰত অন্নপ্ৰসন্ন খালো পূজাটো গ'ল ঠিক সব ভালে ভালে গ'ল ভিডিও বনোৱা নাছিলো কিন্তু কিছুমান ফটো খাসি থৈছিলো ভাবিছিলো যে যেতিয়া বনাম আকৌ স্টাৰ্ট কৰিম তেতিয়া আপোনালোকক দেখাম সো আহক তেনেহলে মোৰ সেই ফটোকেইখনকে অলপ চাওক ন এয়া হৈছে বিয়া লগৰ এজনৰ বিয়া আছিলে তাৰে কিছুমান ফটো আমাৰ দৰা এজন দৰাই নিজে আমাক ফটো তুলিব লগা হৈছে এয়া দৰা এজন লগৰে হি গাড়ী খজুৱাত বিজি আছিলে এয়া আমাৰ গোটে পল্টনটো মানে কি আধাহে মানে বহুত আহিব পৰা নাছিলে সবৰেও ছুটি নাই যেতিয়া এয়া যিখিনি পাইছো সেইখিনি মানে ফটো আৰু যেতিয়াই কেমেৰা পাওঁ আৰু কথাই নাই গোটে কেজনী আমি এইখিনি মোৰ একদম স্কুলৰ পৰা আৰু এয়া হৈছে লগৰ এজনীৰ ভতিজাকৰ অন্নপ্ৰসন্নত গৈও এই গৰমখনত তাতো ফটো মাৰিবলৈ এৰা নাই পজ এয়া ইমান দিন ঘৰত থাকি দুটামান কাম কৰিছো বাৰু আপোনালোকক দেখুওৱা হোৱা নাই এয়া চাওক আচাৰ বনাইছো আপোনাৰ কৰদৈ আৰু অমৰা বাকলি হেৰি কৰি পেলাই ফ্ৰিজত থৈ দিছিলো নিমখ দি পেলাই তাৰপিছত এতিয়া যি মছলা লাগে দি দিছো লগত এয়া আমৰ আচাৰো কৰিছিলো এয়া দুপৰীয়া ৰান্ধা বাঢ়া অলৰেডি হৈছে খালি খোৱাহে নাই যেনিবা এতিয়া সৰুটো গা ধুৱামগৈ গা চা ধুৱাই মেলি তাৰপিছত তাক ফাৰ্ষ্টত খুৱাই ল'ম তাক টোপনি যাম তাৰপিছতহে আমি খাম গতিকে কি বনাইছো এবাৰ চাব পাৰে ফাৰ্ষ্ট এইটো পালেঙৰ অলপ তৰকাৰী আছিলে সেইটো তাৰ পিছত আছে আপোনাৰ
এয়া চিকেন পিঁয়াজ পাত দি বনাইছোঁ তাৰপিছত আছে আপোনাৰ এইকেইটা লেচেৰা দেখিছে এইকেইটা অকণ নহৰু আৰু জলকীয়া পিঁয়াজ চিয়াজ দি পেলাই পিটিকা নিচিনা বনাম আৰু আছে দালি চ' আজিৰ কাৰণে ইমানেই মানে খানা দেই আইটেম যাওঁ সেইকেইটাক গা চা ধুৱাই মেলি হেৰি কৰোঁগৈ চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো হয় আৰু এটা বস্তু দেখুৱাম বুলি ভাবিছিলোঁ মই মানে এটা ইন'ভেশ্যন বুলি নহয় কামত খটাই আছোঁ আৰু পেলাবলগীয়া বস্তু এটা চাব পাৰে ৰ'ব এই বটলটো দেখিছেনে এই দুদিনমানৰ আগতহে আনিছিলে ল'ৰাটোৱে স্কুললৈ নিবলৈ তাৰপিছত ই কি কৰিছে স্কুললৈ নিওঁতে বোলে তাৰ পানীও কম হয় আৰু এইটো ভাঙি আনিছে দেখিছে তো মই ভাবিছোঁ এইটোত যদি তেল ভৰাই থওঁ ধুনীয়া মুখাটোও আছে ন ঢালিবলৈও ভাল হ'ব আকৌ ঢাকনাটোও ধুনীয়াকৈ এনেকৈ কেনেকুৱা হয় বাৰু ভালে লাগিব চাগে ন ক'বচোন কেনেকুৱা হ'ব এয়া এইটো এনেকৈ বইল হ'বলৈ দিম দি মেলি পানীখিনি শুকাই যোৱাৰ পিছত এইটো বনাব লাগিব আৰু এই এটা গা ধুব কাৰণে দেখিছে ORS পেকেট এটা পাইছে দেই ব'লা গা ধুম ব'লা গা ধুম ব'লা পুৰা বুজি পায় ব'লা নিজে বাথৰুম গুচি যাব এতিয়া চ' দুপৰীয়া খাই বৈ পোৱালিটোক টোপনি যোৱাই লগতে ময়ো টোপনি গ'লোঁ অলপ গৈ মেলি এতিয়া দেখিছোঁ সন্ধিয়াই হ'বলৈ হ'ল বাহিৰৰ ফালে অলপ চলপ লাইট জ্বলিলে যেতিয়া আৰু চ' আৰু এটা কথা কি মাহঁত আহি আছে বোলে গম পাইছোঁ পাবহি আৰু 1-1.5 ঘণ্টামানৰ পিছত পাই যাবহি চ' ভেৰি এক্সাইটেড ভালো লাগি আছে গতিকে বাকীখিনি কাম কৰোঁগৈ আৰু চ' আজিৰ ভিডিঅ'টো ইমানখিনিতে শেষ কৰিব বিচাৰিছোঁ চ' এনেদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব চ' বাই